আপোনালোকেও মাহিলী ৩০০০ টকা লাভ কৰিব পাৰে। কিন্তু এই ৩০০০ টকা আপোনালোকে কেনেকৈ লাভ কৰিব, কোন কোন ব্যক্তিয়ে এই ৩০০০ টকাৰ বাবে আবেদন কৰিব পাৰিব, গোটেইখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সবিশেষ জনাম। আৰু যিসকলে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিম আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। পোনপ্ৰথমতে ফ্ৰেণ্ডছ আপোনালোকক জনাম যে এই ৩০০০ টকা আপোনালোকক চৰকাৰে দিব। কিন্তু কেনেকৈ দিব? এই আঁচনিৰ বাবে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে। এই আঁচনিটো আচলতে কি, কেনেকৈ আবেদন কৰিব আৰু কেতিয়াৰ পৰা আপোনালোকে এই ৩০০০ টকা লাভ কৰিব, এটা এটা ষ্টেপ দেখুৱাম। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ঠিক আছে ফ্ৰেণ্ডছ, পোনপ্ৰথমতে আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে, ইয়াত আপোনাক বিচৰা হৈছে আধাৰ কাৰ্ড, ছেভিং বেংক একাউণ্ট আৰু একাউণ্ট নাম্বাৰ উইথ IFSC কোড। এই তিনিটা ডকুমেণ্টছ বা এই দুটা ডকুমেণ্টছ দিলেই আপোনালোকে লাভ কৰিব এই ৩০০০ টকা। মান্থলি আপোনালোকে ৩০০০ টকা লাভ কৰিব। তাৰ কাৰণে আপোনালোকে আপোনালোকৰ কি কি যোগ্যতা থাকিব লাগিব ইয়াত উল্লেখ কৰিছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত ফৰ আনঅৰ্গেনাইজড ৱৰ্কাৰৰ বাবেহে হয়। ঠিক আছে, তাৰপাছত এন্ট্ৰি এজ অৰ্থাৎ আপোনাৰ বয়সৰ সীমা ১৮ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰত হ'ব লাগিব বুলি কোৱা হৈছে। ঠিক আছে, আৰু আপোনাৰ মান্থলি ইনকম, মাহিলী যিটো ইনকম আছে ১৫,০০০ৰ তলত হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই ৩০০০ টকাৰ বাবে আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু আপোনাক এই ৩০০০ টকা লাভ কৰিবৰ কাৰণে পোনপ্ৰথমতে আপোনালোকক মিনিমাম টকা এটা এমাউণ্ট জমা কৰিব লাগিব, যে ৫৫ টকাৰ পৰা ২০০ টকা পাৰ মান্থ আপোনালোকক জমা কৰিব লাগিব। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে প্ৰায় আপোনালোকৰ যদি যেতিয়া ৬০ বছৰ হয় তেতিয়া আপোনালোকে চৰকাৰে আপোনালোকক মাহিলী ৩০০০ টকাকৈ জমা একাউণ্টত টকা দিব, অৰ্থাৎ পেঞ্চন ৰূপে আপোনালোকক ৩০০০ টকাকৈ দিব। কিন্তু এই আঁচনিৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব ১৮ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰত। ঠিক আছে, কোন কোন ব্যক্তিয়ে ইয়াত আবেদন কৰিব তাৰো ইয়াত চমুকৈ উল্লেখ কৰিছে। ডমেষ্টিক যিবিলাক ৱৰ্কাৰ আছে তেওঁলোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তাৰ পাছত ইয়াত কোৱা হৈছে এগ্ৰিকালচাৰ ৱৰ্কাৰ যিবিলাক আছে তেওঁলোকে, ৰিক্সাৱালা, তেওঁলোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ঠিক আছে, আচলতে এই যিটো স্কিম হয় অৰ্থাৎ এই যিটো আঁচনি হয় ই এক পেঞ্চন দিয়াৰ এক আঁচনি। আঁচনিৰ নাম হৈ গ'ল প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা। এই যোজনাৰ জৰিয়তে আপোনালোকে ৩০০০০কৈ মাহিলী লাভ কৰিব পাৰে যেতিয়াই আপোনাৰ বয়স ৬০ বছৰ হ'ব। কিন্তু এই ৩০০০০ টকা ৬০ বছৰ পিছত লাভ কৰিব হ'লে আপোনালোকক এতিয়াই আবেদন কৰিব লাগিব আৰু মান্থলি ৫৫ টকাৰ পৰা ২০০ টকাৰ ভিতৰত আপোনালোকক ইয়াত জমা কৰাব লাগিব। এই আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিশেষ এটা ৱেবছাইট দিয়া হৈছে, সেইটো ৱেবছাইটত গৈ আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু কেনেকৈ আবেদন কৰিব মই চমুকৈ আপোনালোকক দেখুৱাই আছো। আবেদন কৰিবৰ কাৰণে এইটো ৱেবছাইটত আপোনালোকক আহিব লাগিব। জাষ্ট আপোনালোকে কি কৰিব, যিকোনো ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে মনধন বুলি সাৰ্চ কৰি দিব। ঠিক আছে, মনধন বুলি সাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথম যিটো লিংক পাব তাত ক্লিক কৰি দিব। এইটো ৱেবছাইট খোল খাব। তাৰ পাছত ইয়াত নটিফিকেশ্যন পপ আপটো ক্ৰছ কৰি দিব, কাটি দিব। তাৰ পাছত ইয়াতে আপোনালোকে 3 লাইন দেখিবলৈ পাইছে, এই 3 লাইনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এই সাৰ্ভিস অপশনটো দেখিবলৈ পাইছে, এই সাৰ্ভিস অপশনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কি আহিছে, ইয়াত ডনেট এ পেঞ্চন বুলি কোৱা হৈছে, ইয়াত ক্লিক নকৰিব। তাৰ তলতে আপোনালোকে দেখিবলৈ কি পাইছে, নিউ ইনৰোলমেণ্ট, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এই পেজটো লোডিং ল'ব। ঠিক আছে, তাৰ পাছত এটা এনেকুৱাকৈ পপ আপ উইন্ডো আহি যাব। তো ইয়াক আপোনালোকে জাষ্ট ওকে ক্লিক কৰি দিব। নেক্সট এটা পেজলৈ আপোনালোকক ৰিডাইৰেক্ট কৰি দিয়া হ'ব। ঠিক আছে, এনেকুৱাকৈ অহাৰ পিছত আপোনালোকে সেলফ ইনৰোলমেণ্ট অৰ্থাৎ নিজাববীয়াকৈ আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ঠিক আছে, নিজাববীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকক কোনটো অপশনত ক্লিক কৰিব, যদি আপোনালোকে ভাবিছে নিজে আবেদন কৰিম বুলি তেতিয়াহ'লে সেলফ ইনৰোলমেণ্ট অপশনত ক্লিক কৰিব। আৰু দ্বিতীয়তে কোৱা হৈছে CSC ভেলি, যিসকলে CSC চেণ্টাৰত গৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে CSC চেণ্টাৰত গৈও আবেদন কৰিব পাৰিব। তাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা আবেদন কৰি দিব। ঠিক আছে,
মই আপোনালোকক চমুকৈ দেখুৱাই লৈছোঁ। যদি আপোনালোকে সেলফ ইনৰোলমেণ্ট কৰে তেতিয়াহ'লে সেলফ ইনৰোলমেণ্ট ক্লিক কৰিব আৰু আপোনাৰ মোবাইল নাম্বাৰটো ক্লিক কৰি প্ৰচিড বুটামত ক্লিক কৰিব। OTP আহিব, ভেৰিফিকেশ্যন হ'ব। তাৰ পাছত আপোনাৰ নেক্সট যিবিলাক ষ্টেপ আপোনালোকে ধুনীয়াকৈ কৰি ল'ব। ঠিক আছে, যিহেতুকে মোৰ আবেদন কৰিবলগীয়া তেনেকৈ কোনো ব্যক্তি নাই, চ' মই আবেদন কৰি আপোনালোকক দেখুওৱা নাই। যদি আপোনালোকে কমেণ্ট কৰে মই নেক্সট ভিডিঅ'ত বনাই দিম। ঠিক আছে, তো মই আপোনালোকক আবেদন কৰিবৰ কাৰণে দেখুৱালোঁ ক'ত গৈ আপোনালোকে আবেদন কৰিব। আৰু যদিহে নিজে আবেদন কৰিব নোৱাৰে CSC চেণ্টাৰত গৈ ধুনীয়াকৈ আবেদন কৰি ল'ব। ঠিক আছে, আজিৰ ভিডিঅ'টোত মোৰ ইমানেই, আশা ৰাখিছোঁ আপোনালোকে বুজি পালে। আৰু এনেকুৱাকৈ আপোনালোকে মান্থলি মিনিমাম টকা এটা দি মাত্ৰ 50 টকা এটা জমা কৰি আপোনালোকৰ প্ৰায় 60 বছৰ বয়সৰ পিছত আপোনালোকে 3000 টকা লাভ কৰিব পাৰে।